morning everybody and welcome back to Mausumi Rabha Vlogs. And আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আমি এতিয়ালে চেন্নাইতে আছো আজি দেউতাৰ অপাৰেচনৰ 1 week হৈ গল আৰু দেউতা এতিয়া ভালেই আছে নো ডাউট দুদিন মান বহুত টাফ গৈছে আমাৰ মানে অপাৰেচন দুদিনটো হস্পিটালতে আছিল অপাৰেচনৰ পিছত কিন্তু তাৰ পিছত যেতিয়া ৰুমত আনিছো পেইন কিলাৰ দিয়া বন্ধ কৰিছিলে তাৰপিছত বহুত মানে পেইন হৈছিল আৰু সেই পেইনৰ কাৰণে চাগে বহুত জ্বৰ উঠিছিলে মানে নেৰা নেপেৰা জ্বৰ উঠিছে তাৰপিছত ডক্টৰে কৈছিলে যে এনেকুৱা ফিভাৰ থাকিব আৰু লগতে লিকেজ যিবোৰ হ'ব পাৰে সেইকাৰণে আমি চিন্তা কৰা নাই যি কি নহওক এতিয়া দেউতা মানে ঠিকে আছে আৰু ভালে আছে এইটোৱে বহুত ডাঙৰ কথা ভালে ভালে হৈ গ'ল অপাৰেচনটো আৰু ফাৰ্ষ্ট চেকআপটো যোৱাকালি আছিলে আজি সেকেন্ড চেকআপ আৰু মেডিচিনছবোৰো মানে 5 days বা 5 days হে দিছিলে এইখিনি শেষ হৈ গ'ল আৰু আজি ডায়াবেটিছৰ ডক্টৰে যাব দিছে তো মই আৰু মাৰ ৰুমতে থাকিম ভিন্দ আৰু দেউতা যাব দেউতাক মুখ চুখ ধুৱাই পেলাই ৰেডি কৰাই লওঁ কিবা কিবি খাব দিওঁ মেডিচিনছো আছে খাব কাৰণ অপাৰেচনৰ কাৰণে যোনটো মেডিচিন দিছে সেইখিনি শেষ হ'ল কিন্তু ৰেগুলাৰ যোনটো ডায়েবেটিছৰ খাই বা সেইখিনি আছে আৰু ৱাইপছেদি দেউতাৰ মুখখন অকমান মুছি দিও তেতিয়া ভাল লাগিব ফ্ৰেছ ফিল হ'ব ওয়েট টিস্যুৰে আৰু এয়া হল খোৱাৰ আগৰ টেবলেট হেতু দি দিও কাৰণ এতিয়া খানা দিম দেউতাক আৰু এতিয়া মই দেউতাৰ খানা ৰেডি কৰো কাৰণ টেবলেট খোৱাৰ আধা ঘণ্টামান পিছত খানা দিব দিছে আৰু এয়া দেউতাক ডালিয়া বনাই দিও মানে ব্ৰেকফাষ্টত ডালিয়া অজিবোৰ দিও আৰু দুপৰীয়া ভাত দিও আৰু ৰাতি ৰুটি বা এনেকুৱা ডালিয়া দি দিও আৰু এয়া ডালিয়াত মই বিন কেটামান কাটি দিছো আৰু মগু দালি দিছো আৰু গাজৰ থাকিলে গাজৰো দিও নিমখ কেটামান দি দিছো আৰু নহৰু 2 কোহামান এনেকৈ তেতেলিয়াই দিছো তাৰ পিছত অকমান পানী দি পেলাই হুইসেল মাৰি দিলে বহুত খাই ভাল লাগে দেউতা খাই ভাল পায় মই খাই চাইছো মানে আৰু দেউতাক হস্পিটালৰ পৰা ডায়েট চাৰ্ট দি দিছে হিমতে খানাবোৰ দি আছো এইখিনি গেছত উঠাই দিলো এইখিনি হৈ থাকক আৰু তেতিয়ালে মই আমাৰ সবৰ কাৰণে লাল চাহ একাপ একাপ বনাও আৰু দেউতাৰ খানাটো হৈ গ'ল সেইকাৰণে বাঢ়ি দিও কাৰণ হিহঁতৰ হস্পিটাল যাব আছে আমি ৰুমতে থাকিম আৰু ইয়া যোৱাকালি ৰাতি চিকেনৰ স্যুপ বনাইছিলো স্যুপটো অকমান দি দিছো ডালিয়াৰ লগত খাই ভাল লাগিব আৰু এইখিনি এতিয়া দেউতাক খুৱাই দিও তাৰ পিছত ৰেডি সিডি কৰাই পেলাই হস্পিটাল পঠিয়াব আছে তাৰ পিছত আমি চাহ পানী খাম এবোৰ আৰু দেউতাৰ খোৱা হৈ গ'ল এতিয়া মা আৰু মই একো খোৱা নাই লাল চাহ একাপ একাপ খাও আৰু এইটো যোৱাকালি বানানা কেক লৈ আনিছিলো বহুত খাই ভাল লাগিছে আৰু এইটো এতিয়া ভিন্দৰ কাৰণে ৰেডি কৰিলো এই সেম এই দেউতাক যে বনাইছো এইটোৱে দিছো ডালিয়া আৰু এইটো কল এটা কাটি দিছো এনেকৈ আৰু লাল চাহ পাহৰি কিন্তু কি নকৰবি দেই ডালিয়া আৰু এইটো গম পাইছে 3 মাহৰ পিছত পেণ্ট পিন্ধিছে কেনেকা লাগিছে আৰু এতিয়া ভিন্দ আৰু দেউতা মানে হস্পিটাল গৈছে সেইকাৰণে এতিয়া মই ভিন্দৰ ৰুমত গৈ আছো আমি গ্ৰাউণ্ড ফ্লৰত আছো আৰু ভিন্দ আছে সেকেন্ড ফ্লৰত সো এতিয়া ভিন্দৰ ৰুমত গৈ আছো আৰু কিয় গৈ আছো আপোনালোকক গৈ আছো ওকে থ্যাংক ইউ তো আমি মানে কিবা শ্বপিং যেতিয়া কৰো দেউতা যেহেতু এতিয়া অকমান গাটো বেয়া অলপ খিংখিঙীয়া হৈ থাকে সেইকাৰণে আমি শ্বপিং টপিং কৰি পেলাই মানে ভিন্দৰ ৰুমত থৈ দিও তাৰপিছত যেতিয়া সিহঁতে ওলাই যায় তেতিয়া মানে সেইবোৰ বস্তু ৰুমত লৈ যাওঁ
তো সেইটো এতিয়া মই আনিব গৈ আছো ভিন্ডৰ ৰুমত কোনবা থৈ দিছে এতিয়া চাগে ইয়াতে আছে ইয়াতে আছে এইটো সময়তে কাৰেণ্টটো হৈছে কিবা বোলে লাইনৰ কাম চলি আছে সেইকাৰণে কাৰেণ্ট গৈছে মানে মেইন লাইনটো কাটি থৈ দিছে তলত গৈ আপোনালোকক দেখুৱাই আছো কি লৈছো আৰু মই কেইটামান কিউট বস্তু লৈ আহিছো সেইকেইটা আপোনালোকক দেখুৱাই আছো বহুত মৰম লগা দেখাইছে এইটো চাওক ইমান কিউট এইটো পাপি এটা এনেকে বাস্কেট লৈ আছে মই যিহেতু ডগ বহুত ভাল পাওঁ এইটো লৈছো বহুত মৰম লাগিছে মোৰ এইটো একদম টিকলা চাওক ইমান মৰম লাগিছে এইটো লাফিং বুদ্ধা আৰু কি ৰিং ইমান ধুনীয়া ধুনীয়া আছিলে এইটো চাওক তোৰ ভিতৰত বাৰ্বি এটা আছে বহুত ধুনীয়া লাগিছে এইটো পিণ্ড লৈছে এইটো মায়ে দাদাৰ কাৰণে লৈছে বহুত মৰম লাগিছে গোটেইকেইটা কি ৰিং সৰু সৰু বস্তু আৰু এইটো ভাইটিৰ কাৰণে চাৰ্ট সৰু সৰু বস্তু লৈছো আৰু ঘৰৰ কাৰণে আৰু কিবা কিবি ল'ব আছে আৰু দেউতাহঁতে হস্পিটেলৰ পৰা আহিবৰ হৈছে আৰু সেইকাৰণে লাঞ্চটো ৰেডি কৰোঁ আৰু ইয়াতে এই লজত যিমান মানুহ আছে চবৰ কাৰণে এটা কমন ফ্ৰিজ দিয়া আছে ইয়াতে চবেই বস্তু থ'ব পাৰে আৰু মই পনীৰ থৈ দিছিলোঁ কিন্তু পনীৰটো আধাহে আছে আধা আগতে বনোৱা হৈছিল আৰু এয়া চাওক ইয়াতে এতিয়াহে ছজনা লাগি আছে আৰু ইয়াৰে ছজনাবিলাক ইমান দীঘল দীঘল আৰু ডাঙৰ ডাঙৰ এয়া চাওক মানে দেখি ছিঙিব মন যায় আৰু দেউতা হস্পিটেলৰ পৰা আহি পালে ফ্ৰুটছ ড্ৰাই ফ্ৰুটছ কিছুমান খাব দিছে ডায়েট চাৰ্ট মতে কি দিছে সেইবোৰ আনিছোঁ তো ৱালনাট আৰু আলমণ্ড এইবোৰ খাব দিছে সেইকাৰণে এইবোৰ দি দিওঁ লাঞ্চটো হ'ব অকণমান সময় আছে চিয়া চিড ফ্লেক্স চিড এইবোৰ খাব দিছে আৰু পাৰ ডে 100 গ্ৰামকেহে খাব দিছে ডায়েট মতে কিন্তু এইবোৰ বেছিয়ে হ'ব চাগে অকণমানকৈ দিছোঁ সেইকাৰণে আৰু ইয়াতে আদা নহৰু থেতেলিয়াবৰ কাৰণে একো নাই সেইকাৰণে ডলনা ভেলনাই ইউজ কৰিছোঁ পনীৰৰ আঞ্জা বনাম আজি আৰু দালি বনাম আৰু পনীৰৰ আঞ্জাৰ কাৰণে এইবোৰ ৰেডি কৰি আছোঁ কিন্তু আগতে দালিটো বনাম আৰু এয়া পনীৰ আধাহে আছে কৈছিলোঁ আপোনালোকক আৰু দালিখিনি আগতে সম্ভাৰ মাৰি লওঁ তাৰপিছতহে পনীৰটো বনাম আৰু দেউতাৰ পনীৰটো দালিতে দিব ক'লে মায়ে কাৰণ দেউতাক ইমানো মছলা পাতি থকা খানা খোৱা নাই আমি লাইট দি আছোঁ আৰু ইয়াতে অকণমান এনেকৈ ফ্ৰাই কৰি লৈছোঁ অকণমান ভাজি লওঁ তাৰপিছত দালিখিনি দি দিম এনেকৈ খায়ো ভাল লাগে আৰু এয়া দালিখিনি হৈ গ'ল এতিয়া মই সেইটো কেৰাহীতে পনীৰৰ আঞ্জাটো বনাম আৰু আলু ফুলকবি কাটি থৈ দিছিলোঁ এয়া আলু ফুলকবিৰে পনীৰটো বনাম এতিয়া
আৰু দেউতাৰ খানা এয়া ৰেডি হৈ গ'ল দালি পনীৰ আৰু ফুলকবি এনে অকমান আঞ্জাটো দি দিছোঁ আৰু এয়া আমাৰ ফুলকবি আৰু পনীৰো হৈ গ'ল ধুনীয়া হৈছে আৰু ভাত চাত বনাই পেলাই বহুত গৰম লাগিলে এই গা চা ধুই পেলাই আমি ৰেডি হ'লো এতিয়া একচুৱেলি আমি কিবা কিবি বজাৰ আছে কিবা কিবি ল'বলগীয়া আছে ঘৰৰ চবৰ কাৰণে কিবা কিবি সৰু সৰু বস্তু লৈ যাম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া মা আৰু মই শ্বপিং কৰি আছোঁ চ' এয়াই আছিলে আজিৰ দিনটো ৰুমত কি কৰিলোঁ সেয়াই আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু ইয়াতে আজি আমাৰ 12 দিনে হ'ল সেইকাৰণে মাজে মাজে ভালো লাগে আৰু মাজে মাজে বহুত বৰ ফিল হয় সেইকাৰণে আজি ভিডিঅ' বনালোঁ আৰু আপোনালোকৰ লগত কানেক্ট থাকিলে ভালো লাগে মনটো শ্বপিঙৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত দেখুৱাম গতিকে আপোনালোক সকলোৱে ভালে থাকক বাই বাই টেক কেয়াৰ